everyone, welcome to my channel Spec to Life once again. আৰু আপোনালোক সকলো ভালে আছে আৰু আজি বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু আজি মোৰ এটা সাডেন প্লেন হ'ল লখিমপুৰলৈ যোৱা আৰু প্লেনটো এনেকুৱাকৈ হ'ল যে মোৰ মামা লখিমপুৰৰ পৰা গুৱাহাটী গৈছিলে মামাৰ স্পেচিয়েল ট্ৰেভেলিং পাছ উলিয়াই পেলাই গৈছিলে আৰু আজি গুৱাহাটীৰ পৰা আকৌ লখিমপুৰ যাব আৰু ইয়াতে সোমালে আৰু ভাবিলোঁ যে মই লকডাউনত ঘৰতে বৰ হৈ আছোঁ গতিকে ভাবিলোঁ যে মই লগতে যাওঁ কাৰণ মামা এতিয়া আমাৰ ঘৰত সোমাইছে আৰু ক'লে যে যাওঁ যদি ব'ল গতিকে মই ভাবিলোঁ যাওঁ তেনেহ'লে লকডাউনত ট্ৰেভেল কৰা এক্সপিৰিয়েঞ্চটো আপোনালোকক অলপ দেখুৱাম যেনেদৰে পাৰোঁ গতিকে চাই থাকক ভিডিঅ'টো আগলৈ ফাইনেলি বহুত দিনৰ পিছত ওলাই আহিবলৈ পাইছোঁ তাকো এটা লং জাৰ্ণি লৈ অলপ দূৰ আহি গাড়ীৰ কিবা এটা প্ৰব্লেম হোৱাত আমি এই জেগাখনতে ৰ'ব লগা হ'ল আৰু ৰওঁতে দেখিলোঁ যে এই জেগাখন ইমান ধুনীয়া চাৰিওফালে পথাৰ আছে আৰু পূৰা বহুত দূৰলৈকে সেউজীয়া এই জেগাটো জামুগুৰিৰ ওচৰতে আৰু বহুত ধুনীয়া জেগা এইটো হেল্ল' অঁ আহিলোঁতো কিমান মাহৰ মূৰত কত দিনৰ মূৰত এই মামাই থৈ গ'ল সেই ৰাস্তাৰ মূৰলৈকে মই ঘূৰি আহিছোঁ তুমি লাইনটো হেৰিটো বজাইছা অঁ ভাত খালা খালোঁ চেনিটাইজ কৰি দিওঁ ৰ'বা তলাটো মাৰি দিওঁ মাৰি দিওঁ যোৱাকালি লখিমপুৰ আহি পাওঁতে প্ৰায় 6টামানে বাজিলে তাৰপিছত আহি পোৱাৰ পিছত মামাহঁতৰ তাত গ'লোঁ তাৰপিছত মোৰ বা আছে আৰু ভণ্টি এজনী আছে বা আৰু ভণ্টিহঁতৰ লগত বহুত কথা পাতিলোঁ আৰু ইমান মাহৰ পিছত লগ পাইছোঁ সেইবাৰ কথা পতাৰ কাৰণে কেতিয়া টাইমটো গ'ল পাহৰিয়ে গ'লোঁ আৰু ভ্লগ বনাম বুলি ভাবিছিলোঁ যদিও সেই কথা পাতোঁতে খেয়ালেই নহ'ল যে ভ্লগ বনাব লাগে বুলি আৰু পিছত ডিনাৰ চিনাৰ কৰি মেলি আহিবই হ'ল আইতাহঁতৰ ঘৰত আহিলোঁ তাৰপিছত আইতাৰ ৰিয়েকশ্যনটো দেখিলেই আৰু এতিয়া চাহ তাহ খাই মেলি উঠিছোঁ আৰু এতিয়া আইতাই প্ৰাৰ্থনা কৰিব যাব তাৰপিছত চাওঁ কি হয় এই শালিকাকেইটা সদায় আহে আৰু আইতাই সদায় ইহঁতক বিস্কুট ভাঙি পেলাই দিয়ে আৰু সেইটো কাৰণে সদায় বিস্কুট
খাবলৈকে ৰৈ থাকে, কিন্তু আজি মই দিম কাৰণ আইতাই এতিয়া প্ৰাৰ্থনা কৰি আছে। এই শালিকাকেইটা যে আহিছে, এইকেইটা কেতিয়াৰ পৰা আহে? এইকেইটা ককাহঁতৰ দিনৰে আৰু সদায় আহি খাবহি, নাহিলে মানে হেৰি হয়, মোক দেখিলে আকৌ আহিব, সদায় মানে ঘৰলৈ নজৰ ল'ব। এতিয়া আকৌ আহিছে নহয়, মোৰ মাতটো শুনিছে প্ৰাৰ্থনা কৰা, মই পাই গ'লো ওচৰত। সদায় একেটা সময়তে আহেনে? সেইটো নাহে, ৰাতিপুৱাও আহে। এই মই শুই উঠি যদি তেতিয়া বান্দৰ নাথাকে, মোক শুই উঠি যোৱা দেখিলে সিহঁতি আহি যায়। আৰু মোৰ তাত আছে এই দুখন মাস্ক। এই দুখন মাস্ক মায়ে আইতালৈ বুলি দি পঠাইছে। এইখন ওপৰখন, এইখন হ'ল কাপোৰৰ, মায়ে নিজে বনাই দিছে ফোম চোম লগাই মেলি। আৰু এইখন হ'ল N95 মাস্ক। গতিকে এইবোৰ সৰু সৰু কিউট কিউট গিফ্টছ দি পঠাইছে মায়ে মাকৰ কাৰণে। গতিকে দিওঁগৈ এতিয়া আইতাক। আইতা, মাস্ক কেইখন মায়ে দি পঠাইছে, দুখন মাস্ক। ওপৰখন মায়ে বনাই দিছে, লগাই চোৱাচোন মুখত। তেনেকেই হয়। চশমাযোৰ অলপ ওপৰত উঠাই লোৱা। এই বঢ়িয়া, এই মজাকৈ হৈছে, পূৰা প্ৰটেক্টেড এতিয়া। ভাল লাগিছে নাই? সেইখনো লগাব পাৰা, দুইখনে লগাই ল'ব পাৰা। ক'ৰবাত ওলাই মেলি গ'লে। এই আকৌ ভেকচিন লগাবলৈ ওলাই মেলি যাবা নহয়। তাকে বঢ়িয়া। আৰু এনেকৈ কালি ইয়ালৈ অহা এটা চান্স পালোঁ, আৰু থাকিম মই ইয়াতে কেইদিনমান। আৰু যদি কিবা কিবি দেখাবলগীয়া থাকে বা কিবা কণ্টেণ্ট মই পাওঁ, তেনেহ'লে আপোনালোকক চিয়'ৰ দেখামেই এনেও। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। Thank you for watching and take care and stay safe everyone.